আমাৰ শৰীৰৰ প্ৰতিটো অংগই অতি গুৰুত্বপূৰ্ণ। তাৰে এটা অংগ হ'ল চুলি। চুলি সৌন্দৰ্যৰ এটা বিশেষ অংগ। ইয়াক পৰিপাটি আৰু সুন্দৰভাৱে ৰাখিলে মানুহ দেখনীয়াৰ হয় আৰু আকৰ্ষণীয় হয়। মানুহৰ যেতিয়া অতিৰিক্তভাৱে চুলি সৰিবলৈ ধৰে তেতিয়াহে চিকিৎসকৰ ওচৰত যায়। কিন্তু এই চুলি হঠাতে কিয় সৰিবলৈ আৰম্ভ কৰে? আজি আমি সেই বিষয়ে আলোচনা কৰিম। যেতিয়া চুলিত শুকান হয়, চুলিৰ গুৰিত খজুৱতি হয় বা ছৰিয়াছিছ ৰোগ হয় তেতিয়া চুলি সৰা আৰম্ভ হয়। তাৰোপৰি চুলি সৰাৰ প্ৰধান এটা কাৰণ হ'ল লাইফষ্টাইল। আধুনিক যুগত বিভিন্ন ধৰণৰ লাইফষ্টাইল আৰম্ভ হৈছে। বহুত দেৰিলৈ টোপনি ক্ষতি কৰা, টোপনি সম্পূৰ্ণ নোহোৱা, ফাষ্টফুড জাতীয় খাদ্য গ্ৰহণ কৰা আৰু বিভিন্ন ফেট থকা খাদ্য গ্ৰহণ কৰা। এইবোৰ হ'ল চুলি সৰাৰ কিছুমান কাৰণ। তাৰোপৰি মটৰচাইকেল চলাওঁতে চুলিত ধূলি বালি লগা, চুলিত জেল লগোৱা, লেতেৰা ধূলা থকা ঠাইত কাম কৰি পৰিষ্কাৰকৈ মূৰটো নোধোৱা, তাৰোপৰি বহুত সময় ধৰি হেলমেট পিন্ধি ভ্ৰমণ কৰা আদি কাৰণৰ কাৰণেও চুলি সৰা দেখা যায়। তাৰোপৰি কিছুমান অন্য কাৰণো আছে, যেনে অস্ত্ৰোপচাৰ কৰাৰ পিছত, মেল নিউট্ৰিশ্যনৰ সমস্যা হোৱাৰ বাবে, কেঞ্চাৰ ৰোগৰ চিকিৎসা কৰাৰ বাবে আৰু ডায়েবেটিছ ৰোগত ভুগি থকাৰ বাবে। যি কিয়ে নহওক, সকলো ক্ষেত্ৰত আমাৰ লাইফষ্টাইল প্ৰায় ক্ষেত্ৰত জগৰীয়া চুলি সৰাৰ বাবে। ইয়াৰ উপৰিও অতি ক্লৰিন থকা পানীত বা ছুইমিং পুলত গা ধুলেও চুলি সৰে আৰু বায়ুমণ্ডলৰ প্ৰদূষণৰ কাৰণেও চুলি সৰে। এই চুলি সৰাৰ পৰা আমি কিদৰে হাত সাৰিব পাৰোঁ সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম। যদি আমি বাহিৰত ওলাই যাওঁ তেনেহ'লে আমাৰ চুলিখিনি স্কাৰ্ফ বা কোমল কপাহী কাপোৰেৰে ঢাকি ল'লে ধূলি বালিৰ পৰা বাচিব আৰু তেতিয়া আমাৰ চুলি সৰা বন্ধ হ'ব। তাৰোপৰি কিছুমান খাদ্য, যিবোৰ খাদ্য আমাৰ সচৰাচৰ ফল মূল আৰু সেউজীয়া শাক পাচলি গ্ৰহণ কৰিলেও আমাৰ চুলি সৰা বন্ধ হয়। চুলি সৰা ৰোধ কৰিবৰ কাৰণে কিছুমান চিকিৎসা পদ্ধতি আছে, যেনে PRP। PRP মানে হ'ল প্লেটলেট ৰিচ প্লাজমা। এই পদ্ধতিত কি কৰা হয়, শৰীৰৰ বাহুৰ পৰা তেজ লোৱা হয় আৰু সেই তেজখিনি এটা ঘূৰি থকা যন্ত্ৰৰ ভিতৰত 10 মিনিটৰ কাৰণে ভৰাই দিয়া হয়। 10 মিনিটৰ পিছত সেই তেজখিনি 3টা ভাগত ভাগ হয়, যিকেইটা হ'ল প্লেটলেট প'ৰ প্লাজমা, প্লেটলেট ৰিচ প্লাজমা আৰু শ্বেতৰক্তকণা ৰেড ব্লাড চেল হিচাপে 3টা ভাগ হয়। তাৰে যিটো প্লেটলেট ৰিচ প্লাজমা হয় সেইটো এটা চিৰিঞ্জত লৈ মূৰৰ খোলাৰ যিখিনি অংশত চুলি বাঢ়িব লাগে সেইখিনিত ইয়াক ইনজেক্ট কৰা হয় আৰু তাৰ ফলত পুনৰ চুলি অহা আৰম্ভ হয়। তাৰোপৰি হেয়াৰ ট্ৰেন্সপ্লেণ্ট কৰিও চুলি বৃদ্ধি কৰা হয়। এই পদ্ধতিত কি কৰা হয়, যিবোৰ অংশত চুলি বেছি আছে তাৰ পৰা আনি যিখিনি অংশত চুলি কম আছে সেই ঠাইখিনিত চুলি লগাই দিয়া হয়। আৰু এটা কথা আমি সচৰাচৰ দেখা পাওঁ যে আমাৰ চুলি পিছৰ অংশত নসৰে, আমাৰ মূৰৰ আগৰ অংশৰ ফালেহে চুলি সৰে। এনে হয় কিয়? আমাৰ শৰীৰত থকা 5 আলফা ৰিডাক্টেছে DHTৰ লগত লগ লাগি আমাৰ চুলিৰ গুৰিৰ যি আমাৰ তেজ সঞ্চালন হোৱাৰ পথ আছে সেইটো ব্লক কৰি দিয়ে। তাৰ ফলত চুলি সৰা আৰম্ভ হয়। আমাৰ মূৰৰ পিছৰ চুলিত এই DHT ৰিচিপ্টেণ্ট কম থাকে, সেয়েহে পিছৰ চুলি নসৰে। কিন্তু আগত যিহেতু আমাৰ DHT ব্লক বেছিকৈ হয় আৰু ৰিচিপ্টেণ্ট থাকে, সেয়েহে আমাৰ আগফালে চুলি সৰা আৰম্ভ হয়। এই DHTয়ে আমাৰ শৰীৰৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যও কৰে, যেনে এষ্ট্ৰজেনক ব্লক কৰে। এই DHTৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যও আছে, যেনে ই হাৰ্ডি ষ্ট্ৰং কৰাত সহায় কৰে আৰু বয়স এণ্টি এজিং অৰ্থাৎ বয়স কমোৱাত সহায় কৰে আৰু লগতে পুৰুষত্বৰ গুণো বৃদ্ধি কৰে।
এই DST মতা মানুহৰ শৰীৰত বেছিকৈ থাকে মহিলাৰ শৰীৰৰ তুলনাত, সেয়েহে মতা মানুহৰ চুলি মহিলাৰ তুলনাত অতি শীঘ্ৰে যোৱা দেখা যায়। এই DSTক আমি ব্লক কৰিব চেষ্টা কৰিব নালাগে, ইয়াক আমি লিমিটত আৰু কণ্ট্ৰল কৰিব চেষ্টা কৰিব লাগে। এই DST কণ্ট্ৰল কৰিলে আমাৰ চুলি সৰা লাহে লাহে নিজেই বন্ধ হৈ যাব আৰু নতুন চুলি আহিব। এতিয়া কিছুমান খাদ্যৰ বিষয়ে জানো যিবোৰে এই DST ডিহাইড্ৰ'টেষ্ট'ষ্টেৰণক কণ্ট্ৰল কৰাত বা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যেনে মাছৰুম, ঋষি আৰু অয়েষ্টাৰ মাছৰুমে সহায় কৰে। গ্ৰীণ টি, ৰঙালাওৰ গুটি অৰ্থাৎ পামকিন চিড, পলমেটো, ৱাটাৰমেলন অৰ্থাৎ তৰমুজ, ৱালনাট, টুনা ফিছ, বিলাহী, বাদাম, আম, গাজৰ, কাজু বাদাম, কল আৰু আলমণ্ড। লগতে কিছুমান উপকাৰী ফ্ৰুইটছ অৰ্থাৎ ফল আৰু সেউজীয়া শাক পাচলি গ্ৰহণ কৰিলে এই DST আমাৰ শৰীৰত নিয়ন্ত্ৰণত থাকে। অৰ্থাৎ ডিহাইড্ৰ'টেষ্ট'ষ্টেৰণক যদি আমি কণ্ট্ৰলত অৰ্থাৎ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ তেতিয়া আমাৰ চুলি সৰা বন্ধ হয়। সেয়েহে আমাৰ কিছুমান জীৱন প্ৰণালী বা জীৱন ধাৰণৰ কিছুমান প্ৰক্ৰিয়া আমি সলনি কৰিব লাগিব। যিমান পাৰোঁ আমি টোপনি মাৰিব লাগিব আৰু ফাষ্টফুড জাতীয় বস্তু গ্ৰহণৰ পৰা দূৰত থাকিব লাগিব আৰু বাহিৰত ওলাই গ'লে ধূলি মাকতিৰ পৰা নিজৰ চুলিখিনিক বচাব লাগিব। সেয়েহে কিছুমান খাদ্যাভ্যাস আৰু কিছুমান অভ্যাসৰ যোগেদি আমি আমাৰ শৰীৰৰ এই টেষ্ট'ষ্টেৰন লেভেলটো বা টেষ্ট'ষ্টেৰণৰ যি স্তৰ সেইটো আমি নিয়ন্ত্ৰণত ৰাখিব পাৰিম, ফলত আমাৰ চুলি সৰা বন্ধ হ'ব। সেয়েহে সুখাদ্য খাওক আৰু শৰীৰটো সুস্থ কৰি ৰাখক। ধন্যবাদ।